জনাইছোঁ সুদৰ্শনা পৰাশৰ ইউটিউব চেনেললৈ। আজি এটা মই নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ব্লগটো আপোনালোকে ভালদৰে আদৰি ল'ব বুলি আশা থাকিলে। ব্লগটো বেছি দীঘলীয়া নহয়, সৰু ব্লগ। আজিৰ দিনটোত মই কি কৰিম তাৰ ওপৰত বনোৱা হৈছে। এতিয়া বাই বাই, মই তাৰ পিছৰ অংশখিনি দেখুৱাম। আমি ওলাইছোঁ শ্বুটিঙলৈ, এখন ৱেব ছিৰিজৰ শ্বুটিঙলৈ। এতিয়াতো বাজিলে 1টা বাজি গ'ল। শ্বুটিং অলপ দেৰিৰ পৰা ইনডোৰো আছে, আউটডোৰো আছে, দুইটাৰে আছে। যদি সম্ভৱ হয় আমি শ্বুটিঙৰ কিছু অংশ দেখুৱাম, যদি সম্ভৱ হয়। সম্ভৱ নহ'লেতো দেখুওৱা নহ'ব। আৰু তাৰপিছত মই যাম শ্বুটিঙৰ পৰা আহি, ৰিহাৰ্চেল আছে। এখন ধুনীয়া নাটক চম্পক শৰ্মাদেৱৰ মাফিয়াৰ, তাত যাম। যদি পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে ৰিহাৰ্চেলৰো কিছু অংশ দেখুৱাম। আৰু মানে মই এই ব্লগটো বনাইছোঁ আজিৰ, অনলি আজি মই দিনটোত কি কৰিছোঁ, ক'ত যাম, কি তাৰ ব্লগ। আৰু মই মোৰ লগত এজনী ফ্ৰেণ্ড আছে, তাইকো দেখুৱাম। তাইকো চিনাকি কৰি দিওঁ আপোনালোকৰ মাজত। সেয়া মোৰ ফ্ৰেণ্ড কৃষ্টি। হেল্ল'। মোক যেনেকৈ মৰম দি আছে তেনেকৈ তাইকো মৰম দিব। আৰু বাকীখিনি লগ পাম শ্বুটিং লোকেশ্যনত, একেলগে লগ পাম। নাও বাই বাই। বহুত দেৰি হৈ গৈছে, বাপৰে গালিহে খাম ডাইৰেক্ট। সেয়া আমি আহি আছোঁ শ্বুটিঙলৈ। মুখেৰে মাতেই নোলায়। কেনেকুৱা অনুভৱ? একেবাৰে বেয়া অৱস্থা নাইচোন। ইমান ওখৰ ৰাস্তা, ৰাস্তাটো অকণমান দেখুৱাই দিয়া নহয়। ৰাস্তাটো এইটো সেনেকুৱা। কেনেকৈ যে আহিছোঁ, চেহেৰা হ'ল এইটো, আৰু নাইকিয়া হ'ম। বাকীখিনি পিছত দেখুৱাম। আৰু বিদ্যা ভাগৰ লাগিছে। আহি আছে আমাৰ বেগ ধৰা আহি আছে। এয়া মেকআপ ষ্টাৰ্ট হৈ গৈছে এতিয়া। শ্বুটিং ষ্টাৰ্ট। ল'ৰা মানে চাব আৰু। শ্বুটিং শেষ হ'ল, এতিয়া বাজিছে 12টা বাজিলে। হাতৰ ঘড়ীত সময় নিশা 12 বাজি গৈছে। এতিয়া আমি যাওঁ ৰুমত। পেক আপ বাই বাই। কথা ক'বলৈ পাহৰি গ'লোঁ, মানে কাৰণটো হ'ল কি, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। সেইটোৱে মই ক'ম বুলি ভাবিছিলোঁ যে মই নাটক যাম, নাটকৰ ৰিহাৰ্চেলৰ কিছু অংশ দেখুৱাম বুলি কৈছিলোঁ, কিন্তু দেখুৱাব পৰা নগ'ল। কাৰণ এতিয়াই বাজিলে 12টা, গতিকে মোৰ আজি ৰিহাৰ্চেল যোৱা নহ'ল। এয়া মোৰ প্ৰীতম। বেলটো খাই দিব। এইকেইটা খালি ফটো আমি। কৃষ্টি যোৱা নে? যাওঁ বেল খাব, এতিয়া বজাই দিব। তাৰ পৰা ৰুম যাম। আৰু বাই বাই। আৰু আপুনি চাগে ৰুম। মই আজি ইয়াতে বসতি কৰিছোঁ। আচ্ছা, আকৌ কাইলৈ লগ পোৱা। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আৰু আজি এই ভিডিঅ'টো মানে আজিৰ দিনটোৰ ভিডিঅ' দেই, মানে এইটো আজিয়েই আপলোড কৰিম। এয়া প্ৰীতম, আমাৰ প্ৰীতম শৰ্মা, আমাৰ শৰ্মা ভাইটি। এইটো ইমান মৰম লগা ভাইটিটো, আৰু মানে ইমান ঠাণ্ডা। আৰু এটা কথা ক'ব লাগিছে, ইয়াৰ বহুত মানে ল'ৰাটো ইমানেই ভাল ল'ৰা, সেইখিনি কথা মানে নেক্সট ভিডিঅ'ত ক'ম। মানে বহুত দীঘলীয়া কাহিনী। ইয়াৰ মানে অন্তৰখন আমি ছোৱালী হৈ পেলাই, আমি ছোৱালী হৈ সেইখিনি অন্তৰ আমাৰ নাই। যিটো অন্তৰখন বহল অন্তৰ। কিবা ক'বা? একদম সঁচাকৈ ভাল। অ'কে, বাই বাই। ৰাতি কেইটা বাজিলে? 2টা। 2টা বাজিলে। 2টা বজাত যেনে তেনে আহি পালোহি। পাই পেলাই অৰ্ডাৰ দিলোঁ মানে অৰ্ডাৰটো মই দি থোৱাই আছিলে, মোৰ চিনাকি আছিলে।
অৰ্ডাৰটো বাটৰ পৰা লৈ ৰোল 2টা অৰ্ডাৰ কৰিলোঁ। তাৰে তাই এটা খালে মই এটা খালোঁ। এতিয়া মানে ভাত বনাবলৈ মন নগ'ল। সেয়া ৰোল আধা আধি শেষেই হ'ল আৰু এতিয়া আৰু কিনো দেখুৱাম। এতিয়া ৰোল খাই আমি শুই যাম। এখেতটো শুলে, এখেত খাই কৰি আধা খাই শুলে। বাকী ভিডিঅ'টো যদি ভাল পায়, এই ফটোৱামি যদি ভাল পায়, ফটোৱামিখিনি যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু এটা কথা, মোৰ কথাকেইটা মানে ওলাই অহা নাই, ইমান ভাগৰ লাগিছে। সেইখিনি একদম বুজাব নোৱাৰোঁ। দিনটো বহুত কষ্ট হ'ল। তাতে এই কিস্তি কিয় জমনি কৰি আছা? তাতে 12টা বজালৈকে শ্বুটিং। ৰাতিপুৱা আমি গৈছোঁ কেইটা বজাত? ৰাতিপুৱা যোৱা নাছিলোঁ। ৰাতিপুৱা মই অৱশ্যে এটা বিশেষ বেলেগ কাম আছিলে। তেতিয়া মই ৰাতিপুৱা 5টা বজাতে উঠিছোঁ। উঠি পেলাই সেই কামটোত গ'লোঁ। গৈ পেলাই আকৌ 12টা বজাত আমি শ্বুটিঙত গৈছোঁ। গতিকে বহুত ভাগৰ লাগিছে। এতিয়া বাই বাই। কৃষ্টি কিবা এটা কৈ দিয়া। বাই বাই, গুড নাইট। গুড নাইট।